নমস্কাৰ বন্ধুসকল, মই ৰশ্মিতা। আপোনালোক সকলোকে মোৰ চেনেল ৰশ্মিতাজ ব্লগলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি এই চেনেলত কথা পাতিম বিভিন্ন ধৰণৰ সাজপাৰ, লাইফষ্টাইল, বিউটি। চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো কিহৰ ওপৰত হয় গম পাইছে অলৰেডি আপোনালোকে। মোৰ কিছুমান জুৱেলাৰী আপোনালোকৰ আগত পৰিৱেশন কৰিম বুলি ভাবিছোঁ। আই হোপ আপোনালোকৰ ভাল লাগিব চাই। ত' ভিডিঅ'টো চাই থাকক। মই ফাৰ্ষ্ট পিন্ধি থকাডালকে দেখাইছোঁ। এডাল চাওক, এডাল চিম্পল চেইন হয়, তাৰ লগত ইয়েৰিংছো আছে। চাওক, বহুত ধুনীয়া। মই এডাল গোলাঘাটৰ পৰাই লৈছিলোঁ, অফলাইনত লৈছিলোঁ। চ' এডাল নেক্সট মই দেখুৱাম এইডাল। ধুনীয়া এটা পিচ। ইয়াৰ লগত ইয়েৰিংছো আছে। এয়া দুটা ইয়েৰিংছ আছে। বহুত ধুনীয়া এই পিচটো, বহুত ভাল লাগে। এইডাল আপোনালোকে গ্ৰাউণ্ড হওক, শাৰী, চাদৰ মেখেলা সকলোৰে লগত পিন্ধিব পাৰিব। বহুত ধুনীয়া এটা লুক দিব, বহুত ভাল লাগে। নেক্সট হৈছে এটা এডাল বহুত ধুনীয়া। ইয়াৰ লগত তিনিটা ছেট আছে। এইডাল হৈছে ব্ৰেচলেট টাইপ, খাৰু মানে ব্ৰেচলেটে আৰু এইডাল কিছুমান ঝুমকা এনেকৈ ওলমি আছে। তাৰপিছত এয়া হৈছে ইয়েৰিংছ, চেইন হৈ গ'ল। এইটো ছেট বহুত ধুনীয়া। নেক্সট হ'ল মোৰ এটা বহুত ভাল লগা ছেট হয়। এইটো বহুত ভাল লাগি মানে দেখি আৰু লৈ লৈছোঁ, কিন্তু এতিয়ালৈকে মই পিন্ধাই নাই, লৈ থৈহে দিছোঁ। এইডাল চাওক, একদম ৰাণী হাৰ, ৰাণী লাগিব মানে এডাল পিন্ধিলে। আৰু ইয়াৰ লগত জুৱেলাৰী নাই দিয়া, এইটো ছিংগল হয়, ছিংগল পিচ। মানে এইটো হেভি হয় ন, ইয়াৰ লগত জুৱেলাৰী পিন্ধিলেও মানে ইমান ভাল নেদেখাব, ভাল লাগিবও পাৰে, কিন্তু মই মানে যোনবিলাক হেভি হয় সেইবিলাকৰ লগত মই জুৱেলাৰী একদম নিপিন্ধোঁ। আৰু চব ইমান ধুনীয়া লাগিছে। এডালো আপোনালোকে শাৰী হওক, গ্ৰাউণ্ড হওক, মানে চবৰে লগত পাৰিবই আৰু বহুত ধুনীয়া হৈছে। গোল্ডেন কালাৰৰ ছেড হয়। ইয়াৰ লগত মই দুডাল লৈছোঁ, এডাল ব্লেকডাল যিহেতু চবৰে লগত মানে যাবই আৰু গোল্ডেনডালো মানে ঠিক ঠাক, এইডালটো যাবই আৰু
ভালেই লাগিব মানে। গল্ডেনডাল মই পিন্ধা নাই এতিয়ালৈকে, ব্লেকডাল পিন্ধিছোঁ, শাড়ীৰ লগত পিন্ধিছিলোঁ মই। নেক্সট মই এটা কেঁচা সোণ নহয় মানে, কেঁচা সোণৰ দৰে মানে চাদৰ মেখেলাৰ লগত পিন্ধিব পাৰি আৰু মই এটা লৈছোঁ, অনলাইনতে লৈছিলোঁ। এডাল চিম্পুল আৰু গলপতা টাইপ হয়। ইয়াত ব্লেক ষ্ট'ন টাইপ আছে, ব্লেক, আৰু ইয়াত ওলমি আছে। গলপতা কৰি পিন্ধিব পাৰি বা তলতো পিন্ধিব পাৰি আৰু কোনো কথা নাই চাদৰ মেখেলাৰ লগত। তাৰপিছত ইয়াৰ লগত ইয়াৰিংছো আছে, সৰু দুটা। ধুনীয়া। নেক্সট মই ইয়াৰিংছ চেইন টাইপ, বহুত ধুনীয়া এনেকৈ ওলমি আছে, আৰু ইয়াত ষ্ট'ন আছে, বহুত মানে ভাল লাগে বহুত। নেক্সট হৈছে ইয়াৰিংছ। তাৰপিছত এইযোৰ চব বহুত ডাঙৰ হয় ইয়াৰিংছ, তলত এনেদৰে ঝুমকা টাইপ আছে। ধুনীয়া। আৰু এইডাল হৈছে ডিঙিত, মানে চিম্পুল আৰু কলকাতা কৰিও পিন্ধিব পাৰি, নহ'লে এনেকৈও পিন্ধিব পাৰি। নেক্সট হৈছে এইযোৰ, এইযোৰ নেক্সট এইযোৰ চব হাতী আছে আৰু তলত হোৱাইট মণি টাইপ আছে, এইযোৰ বহুত ভাল লাগে।
ইয়াৰ পিছত মই এটা ৰিং দেখুৱাম। এইটো ৰিং ইয়াৰ লগত ইয়াৰিংছটো আছিলে ছেইম এনেকুৱা ইয়াৰিংছ, কিন্তু মোৰ ইয়াৰিংছটো ঘৰত থাকি আহিলে, এতিয়া মানে ৰিংটোহে আছে আৰু এইটোকে পাই দিছোঁ। নেক্সট এটা দেখুৱা ইয়াৰিংছ এপাত। এই পাত মানে প্ৰথমতে ইয়াত মানে কাণৰ ফুটাটো এনেকৈ ভৰাই লৈ এই বস্তুটো যে আছে ইয়াত এনেকৈ লগাই বহুত ধুনীয়া লাগে। এইটো মই পিন্ধি আৰু এনেকেই দেখুৱাইছোঁ, মানে আৰু পিন্ধি নেদেখুৱাওঁ মানে ভাল লাগিছে। চ' আজিলৈ ইমানতে মোৰ ভিডিঅ'টো শেষ কৰিছোঁ। আই হোপ আপোনালোকৰ ভাল লাগিলে চাই। মোৰ যি যি কালেকশ্যন আছে সকলোবোৰ দেখুৱালোঁ, আৰু কিছুমান আছে মানে, কিন্তু সেইখিনি আৰু পিছত কেতিয়াবা দেখুৱাম। এতিয়া যিখিনি মোৰ ইম্পৰ্টেণ্ট বা মই যিখিনি মানে বেছিকৈ ইউজ কৰোঁ মই সেইখিনি দেখুৱালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব, আৰু যদি ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। ধন্যবাদ।